মই মৃদুলা মোৰ আগতে ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমাৰ পুৰণা ঘৰত আহিছো। এয়া আইতা বহি আছে। আমাৰ আজি গাঁৱত বিহু আছে। এই আইতা যাব ওলাইছে, মানে বিহুত যাব আৰু খেলা চেলা দি আছে। এইবিলাক শেষ হ'ব। বিহু বতৰ কেনেকুৱা চলি আছে? আইতাজনী ইমানকৈ কথা ক'ব নাজানে, তথাপিতো কৈছে আৰু মানে কি এতিয়া কি কৰিব যাবি? মঞ্চ মুকলি কৰিব, তাতে যাব। মানে কিবা বড়ীবিলাকে যে মানে তাতে নাচিব, কিবা দুৱাৰ মুকলি বুলি কয়। আমাৰ ইয়াতো এনেকৈ কয়, মানে মঞ্চ মুকলি কৰিব। সেইটো কাৰণে যাব আৰু ক'লোৱে। এয়া আমাৰ টিকলি বহুত বজ্জাত, মানে এয়া আমাৰ টিকলি কেইজনী আহিছিলে। এয়া ইহঁতে নাচিব সকলোৱে, আৰু ধুনীয়াকৈ প্ৰগ্ৰেম চাম আৰু আমি ন। নাচিবা না টিকলি? আৰু তুমি নাচিব, আৰু টিকলিও নাচিব ন? লাজ কৰিছে। বাই বাই। আমি এতিয়া ভাত খাওঁ, খাই মেলি আমিও যামগৈ বিহুত। বিহু প্ৰগ্ৰেম চাব লাগিব, আৰু তাতে এটা মোৰ দায়িত্ব এটা দিছে, সেইটো দায়িত্ব পালন কৰিব লাগিব। ডেন্সৰ বিচাৰক হিচাপে ৰাখিছে, চ' সেইটো চেষ্টা কৰিম বহুতখিনি, মানে চাবৰ কাৰণে, ভালকৈ দায়িত্বটো পালন কৰিবৰ কাৰণে। এতিয়া বাই বাই, আকৌ লগ পাম। গাই সকলোৱে গ'ল, মানে বিহুত গ'ল, সকলোৱে খুৰী মাহঁতে গ'ল। মই এতিয়া অকলে মানে ময়ো যাম, অকণমান দেৰিকৈ যাম। চ' মানুহ চানুহ অহা নাই এতিয়া। মোৰ এনেকৈ ইমান ৰ'দত যাব নোৱাৰি, মানে এনেই কিবা টোপনি লাগি আছে, সেইকাৰণে। চ' অকণমান দেৰিকৈ যাম। মই অকণমান ৰেষ্ট লৈছোঁ অকলে। ভাত খালোঁ মানে খাই মেলি অকণমান বহিছোঁ অকলে ইয়াতে। মই খুৰীমাহঁতক ক'লোঁ মই দেৰিকৈ যাম অকণমান, চ' সেইকাৰণে সিহঁতে গ'লগৈ। তাৰপিছত ময়ো যাম, দেৰিকৈ যাম। বহি আছোঁ অকলে। এয়া এই গাঁওখনত আহি মানে বহুত বেছি ভাল লাগে, আৰু মানে কি হয়, ইয়াতে সৰুতে জন্ম হৈছোঁ যি, গতিকে নিজৰ গাঁও ভাল লাগে। আৰু ইয়াতে ইয়াতে বিশেষকৈ ইমান নাহোঁ, মানে যেতিয়া স্কুল গৰমৰ বন্ধ দিয়ে, এনেকৈ স্কুল বন্ধ থাকে তেতিয়া আহোঁ। মানে আহিলে মানে কি ইয়াতে যাবৰ মন নাযায়, আৰু তাত থাকিলেও তাৰমানে ইয়াতে আহিবৰ মন নাযায়, সেনেকুৱা হয়। ভাল লাগে, নিজৰ জন্মগতা ঠাইখিনিতো বহুত বেছি ভালেই লাগে। এয়া আমি বিহুলৈ বুলি ওলালোঁ, আৰু টিকলিহঁতে নাচিব এনেকৈ সকলোৱে। যাই আছোঁ। হাই কৈ দিয়া, হাই। আজি বিহু নাচিবানে? কেনেকুৱা লাগি আছে নাচিবা যে? লাগিছে। ঠিক আছে, আমি যাওঁ ন। বাই বাই, গৈ আছোঁ। যাওঁ তালৈকে। আমাৰ পুৰণা গাঁওখন স্মৃতিবোৰ দেখাই দিছোঁ। বহুত বেছি ভাল লাগিছে। গৈ আছোঁ নাচিব গৈ আছোঁ।
প্ৰতিযোগিতাৰ আগবঢ়াই দিম আমি পোনপ্ৰথমে সম্ভাষণ জনাব ওলাইছোঁ একক আধুনিক নৃত্যৰ বিচাৰক ধৰণীধৰ ৰাভা এই গাঁৱৰে বাসিন্দা তেখেত বাহিৰত থাকে কৰ্মৰত হিচাপে তেখেতক আমি সম্বৰ্ধনা জনাব ওলাইছোঁ আৰু সম্বৰ্ধনা জনাব শ্ৰীযুত বিলেশ্বৰ বৰৈ এইবাৰ আমি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ মৃদুলা ৰাভা এই গাঁৱৰে জীয়ৰী আছিল বাহিৰত থকাৰ কাৰণে আমি তেখেতক নিমন্ত্ৰণ জনাইছিলোঁ বিচাৰক হিচাপে আমি তেখেতক সম্বৰ্ধনা জনাব ভদ্ৰেশ্বৰ ৰাভাই একক আধুনিক নৃত্যৰ প্ৰতিযোগিতাৰ প্ৰথম প্ৰতিযোগী হৈছে তৰালী ৰাভা জাৰগাঁও 2 নম্বৰ প্ৰতিযোগী হৈছে অমৃতা ৰাভা কৃষ্ণপুৰ 3 নম্বৰ প্ৰতিযোগী হৈছে ৰূপজ্যোতি দাস তেখেতসকলক আমি সাজু হৈ থকাৰ কাৰণে অনুৰোধ জনাইছোঁ আমি এইখিনিতে সম্বৰ্ধনা অনুষ্ঠানটো স্থগিত ৰাখিছোঁ ধন্যবাদ জেঠিমা এজনী আছে সিহঁতৰ ঘৰত আহি আছোঁ চ' এতিয়া ঘৰত যামগৈ সেইকাৰণে সিহঁতক মাত লগাব আহিছোঁ বহুত ভাগৰ লাগিছে একদম থিয় থিয় ঠাই কালি গায়কৰ লগত নাচিলোঁও বহুত বেছি ভাল লাগিছে চ' লাষ্টত আপোনালোকক দেখাব নোৱাৰিলোঁ ইয়াত দেহা আৰু মই ধুনীয়াকৈ জেঠিমাহঁতৰ ঘৰত আহি আছোঁ সিহঁতক মাত লগাই থৈ যাওঁ বুলি আহি পালোঁ আৰু ঘৰ জেঠিমাহঁতৰ ঠাইবিলাক দেখাই দিছোঁ ইয়াতে বহুত তামোলৰে খেতি আৰু মানে এইবিলাক তামোল বহুত আছে এয়া জেঠিমাহঁতৰ পৰা ওলালোঁ এতিয়া যাওঁগৈ চ' ভাত খাই আছোঁ গতিকে অকণমান তামোল খালোঁ যাওঁ আৰু এতিয়া ঘৰত যামগৈ বহুত বেছি ভাল লাগিলে বহুত দিনৰ মূৰত ইয়াতে আহিলোঁ গাঁওখনত বহুত বেছি ভাল লাগিছে মানে কি ক'ম আৰু মানুহবিলাক বহুত মৰমীয়াল
আমাৰ গাঁওখনৰ বহুত বেছি ভাল লাগে।